হেল্ল' গাইজ, গুড মৰ্ণিং। আজি 6 বহাগ, সেয়েহে ৰাতিপুৱাই পুৱাই ওলাইছোঁ। ছালপাৰা আৰু দাৰাপাৰা যুৱ সংঘৰ সৌজন্যত আজি বিহু উদযাপন আমি সকলোৱে কৰিছোঁ। মোৰ লগত আছে মোৰ ছোৱালী এজনী। কি নাম মা কৈ দিয়া? নমস্কাৰ, মোৰ নাম মিৰি। কৈ দিয়া। হেল্ল' গাইজ, আমি এতিয়া বিহুতলিলৈ গৈ আছোঁ। দিনৰ ভাগত খেল হ'ব আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া বাৰে বৰণীয়া বিহু নাচ গান ডান্স কৃষ্টি নানা ধৰণৰ প্ৰগ্ৰেম হ'ব। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে চাগে। আশা কৰিছোঁ আপোনালোক ভালেই থাকক, সুস্থ থাকক। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আছাম মিৰি আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহু হয়, বিহু মঞ্চ হৈ আছে। এতিয়া আমাৰ বিহু কমিটিয়ে আপোনাৰ কিছুমান খেল খেলাব। যিহেতু নানা ধৰণৰ সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ খেলিব, দৌৰা খেলো আছে লগতে আৰু কি খেল হয় আহক সকলোৱে উপভোগ কৰিব। হেল্ল' গাইজ, আপোনালোকে দেখিছে বাল্টিঙত পানী আছে। এই পানীৰ খেল পাতিব এতিয়া। মানে ইয়াৰ পৰা পানী লৈ আপোনালোকে ইয়াৰ পৰা আহি এই দেখিছে আপোনালোকে এই গিলাচটো হাতেৰে আনি এইটো যোনে সোনকালে ভৰ্তি কৰিব পাৰিব সিয়ে ফাৰ্ষ্ট পুৰস্কাৰটো পাব। আহকচোন খেলটো চাওঁ কেনেধৰণৰ খেলায়। হেল্ল' গাইজ, চাওক বৰ্তমান এতিয়া সাংঘাতিক ধৰণৰ খেল এটা হ'ব আৰু লগতে আমাৰ মোৰ মৰমৰ খুৰখালি হেল্ল' আৰু এই দৰ্শক চাওক আপোনালোকে, সেই খেল চাবৰ কাৰণে দৰ্শক চাওক আৰু চাওক আপোনালোকে দোকান চোকান সকলো একেবাৰে পূৰা অভৈ নদী হৈ আছে। এতিয়া খেলখন আৰম্ভ হ'ব। হেল্ল' গাইজ, এইটো খেলটো আৰম্ভ হ'বলৈ হৈ গৈছে। এয়া আৰম্ভ হওঁ হৈ গ'ল খেলখন আৰম্ভ। এয়া চাওক হাতে আপোনালোকে চাই থাকক। এয়া এনেধৰণত এনেকৈ আহি এনেকৈ গিলাচত ভৰাব লাগিব। আৰু চাওক এইখন বহুত ধুনীয়া খেল। চাওক বহুত ইণ্টাৰেষ্টিং খেল এইটো। পাব্লিক চাওক, খেল চোৱা মানুহ চাওক, সকলো ভাগি বুৰি আহিছে খেল চাবলৈ। হেল্ল' গাইজ, পানীৰ খেলটো বহুত ইণ্টাৰেষ্টিং খেল, আপোনালোকে চালে। এতিয়া ইয়াৰ পাছত কিবা মিউজিক চেয়াৰ খেলাব বুলি কৈছে। আৰু কমিটিৰ মুখত শুনিছোঁ কি আৰু দৌৰা খেলো পাতিব, প্ৰায় আপোনাৰ 100 মিটাৰমান। আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। বহুত ইণ্টাৰেষ্টিং হৈ আছে হ'ব হেল্ল' গাইজ, এই পানী গিলাচত ভৰোৱা খেলটোত আমাৰ এই নবয়ে প্ৰথমতে ভৰাইছে। নব, কিবা ক'ব নেকি? আপুনি যে খেলখন খেলি আজি পানী গিলাচত ভৰাই এতিয়া আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, ময়ো আজি খেলখন প্ৰথম দেখিলোঁ আৰু আমাৰ দৰ্শকসকলেও ধন্যবাদ। কিমান প্ৰাইজটো? গম নাপাওঁ। হয় নেকি? আমাৰ খুৰীও খেলিছিলে। খুৰীও আছে নেকি? খুৰী এই তেখেতসকলে ফাৰ্ষ্ট পুৰস্কাৰটো পালে পানী ভৰা খেলটোৰ। ধন্যবাদ। তো গাইজ, এইবাৰ আমাৰ কমিটিয়ে সিদ্ধান্ত কৰিছে মিউজিক চেয়াৰৰ খেল। সৰু নহয় ডাঙৰ নহয়, একেবাৰে আমাৰ মহিলা বোৱাৰী আমাৰ নবৌসকলে খেলিব মিউজিক চেয়াৰ খেলটো। আপোনালোকে চাই থাকক। তো গাইজ, মই আপোনালোকক আৰু এটা মেছেজ দিওঁ। মেছেজ নহয়, এই লগালগ আপোনালোকে চাবলৈ পাব, লগালগ পুৰস্কাৰৰো আপোনালোকে গম পাব কোনে ফাৰ্ষ্ট পুৰস্কাৰ পাইছে। মিউজিক চেয়াৰ খেলখনৰ পাছতে এইফালে চাওক, এডাল দেখিছে আপোনালোকে ৰছী টনা খেলো হ'ব। আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকক আৰু উপভোগ কৰিবলৈ পাব ৰছী টনা খেলখন। মিউজিক চেয়াৰৰ খেলখন আৰম্ভ হ'বলৈ হৈ গ'ল। এয়া চেয়াৰৰ জেগাত সৰু ল'ৰা ছোৱালীকে বহাই দিছে। চেয়াৰৰ অসুবিধা হ'ব বুলি সৰু ল'ৰা ছোৱালীকে বহাই দিছে। এইখন খেলখনৰ কাৰণে সকলো খেলুৱৈ আৰু লগত কমিটি সাজু হৈ আছে। আপোনালোকে খেলখন ধুনীয়াকৈ উপভোগ কৰক। 1 2 3 খেলখন আৰম্ভ হৈ গ'ল।
গেল দিয়া এফালে আউট হৈ গ'ল এতিয়ালৈকে বৰ্তমান তিনিগৰাকী আউট হৈছে এই পাইছে এই আগত ধৰিছে হেল্ল' পুৰস্কাৰটো তুমি পালাই যিহেতু কেনেকুৱা লাগিছে
ভাল লাগিছে বঢ়িয়া